Hello everyone, welcome to Pariksha Mitra. আমি অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ বাবে কিছুমান সিৰিজ ষ্টাৰ্ট কৰিছোঁ। তাৰে ভিতৰত এটা হ'ল নৰ্থ ইষ্ট জিকে সিৰিজ, য'ত আমি আমাৰ নৰ্থ ইষ্টৰ আটাইকেইটা ৰাজ্য অনুসৰি ইয়াৰ জিকে, ইয়াৰ ইম্পৰ্টেণ্ট টপিক বা কুৱেশ্যন কি হ'ব পাৰে সেইবোৰ আমি ডিছকাছ কৰি আছোঁ। এইটো হৈছে পাৰ্ট নম্বৰ 3। ইয়াৰ আগতে আমি পাৰ্ট নম্বৰ 1 আৰু 2ত মণিপুৰ আৰু মিজোৰামৰ বিষয়ে ডিছকাছ কৰিছোঁ। আজিৰ এই ভিডিঅ'টোত আমি অৰুণাচল প্ৰদেশৰ বিষয়ে ডিছকাছ কৰিম আৰু অৰুণাচল প্ৰদেশৰ পৰা কিছুমান ইম্পৰ্টেণ্ট টপিক আছে বা ইম্পৰ্টেণ্ট পইণ্টছ আছে সেইবোৰ আমি জানিব লাগে। আৰু লাষ্ট যেটো অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এক্সাম হৈছিলে তাত নৰ্থ ইষ্টৰ পৰা ভালেমান কুৱেশ্যন সুধিছিলে। সো আজি আমি ইয়াত অৰুণাচলৰ বিষয়ে ডিছকাছ কৰিম। তো অৰুণাচলৰ প্ৰথম কি, ইয়াৰ নাম দিছোঁ আমি অৰুণাচল প্ৰদেশ ষ্টেটহুড ডিক্লেয়াৰ্ড অন। কেতিয়া ইয়াক ৰাজ্যিক মৰ্যাদা দিয়া হৈছিলে? ৰাজ্যৰ মৰ্যাদা দিয়া হৈছে ইয়াক 20 ফেব্ৰুৱাৰী 1987 চনত ইয়াক ৰাজ্যৰ মৰ্যাদা দিয়া হৈছে। ইয়াৰ কেপিটেল বা ৰাজধানী চহৰখনৰ নাম কি? অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰৰ নাম আমি সকলোৱে জানো ইটানগৰ। টোটেল 26টা ডিষ্ট্ৰিক্ট আছে ইয়াত অৰুণাচল প্ৰদেশত। CM বৰ্তমান মুখ্যমন্ত্ৰী কোন? বৰ্তমান মুখ্যমন্ত্ৰী হৈছে পেমা খাণ্ডু আৰু বৰ্তমান ৰাজ্যপাল বা গভৰ্ণৰ হৈছে কেইৱালিয়া ত্ৰিবিক্ৰম পাৰনাইক। মনত ৰাখিবা, কেইৱালিয়া ত্ৰিবিক্ৰম পাৰনাইক। ইয়াৰ আগতে কোন আছিলে? ইয়াৰ আগতে আছিলে BD মিশ্ৰা, তেওঁ সলনি হৈছে, এতিয়া হৈছে ত্ৰিবিক্ৰম পাৰনাইক। আৰু যেটো অৰুণাচল প্ৰদেশ আছে ইয়াত আগতে কি বুলি জনা গৈছিলে? নেফা বুলি জনা গৈছিলে, NEFA বুলি জনা গৈছিলে। আৰু নেফাৰ সম্পূৰ্ণ ৰূপ ফুল ফৰ্ম যোৱাবাৰ ADRE এক্সামত সুধিছিলে। ইয়াৰ ফুল ফৰ্ম হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি। এইটো যোৱাবাৰত সুধিছিলে যে নেফাৰ ফুল ফৰ্ম কি হয়। আৰু এইটো কেতিয়া ইয়াৰ নেফা এষ্টাব্লিছমেণ্ট কৰা হৈছিলে? এইটো এষ্টাব্লিছমেণ্ট কৰা হৈছিলে 1954ত। 1954ত অৰুণাচল প্ৰদেশক ইয়াক আগতে নেফা বুলি জনা গৈছিল। তাৰপিছত এইটো কি কৰা হ'ল? নেফাক ইয়াক নাম দিয়া হ'ল অৰুণাচল প্ৰদেশৰ নাম দিয়া হৈছিলে। আৰু সেই সময়ত এইটো ইউনিয়ন টেৰিটৰী আছিলে। সেই সময়ত ৰাজ্যিক মৰ্যাদা দিয়া হোৱা নাছিলে, ইয়াক ইউনিয়ন টেৰিটৰী আছিলে। ইউনিয়ন টেৰিটৰীত তাৰপিছত ইউনিয়ন টেৰিটৰী কেতিয়া আছিলে? 20 জানুৱাৰী 1972 ইমানলৈকে এইটো ইউনিয়ন টেৰিটৰী আছিলে। তাৰপিছত ৰাজ্যিক মৰ্যাদা দিয়া হৈছে সম্পূৰ্ণভাৱে ইয়াক 20 ফেব্ৰুৱাৰী 1987 চনত অৰুণাচল প্ৰদেশক সম্পূৰ্ণভাৱে ইয়াক ৰাজ্যিক মৰ্যাদা দিয়া হৈছে। আৰু যদি সোধে যে অৰুণাচল প্ৰদেশক সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদা কোনটো সংশোধনীৰ দ্বাৰা দিয়া হৈছিলে, তেনেহ'লে এনসাৰ কি হ'ব আমাৰ? 55তম সংশোধনীৰ দ্বাৰা, সংবিধানৰ সংশোধনীৰ দ্বাৰা অৰুণাচল প্ৰদেশক ৰাজ্যিক মৰ্যাদা দিয়া হৈছিলে। তো ইয়াত আমি কিছুমান ইম্পৰ্টেণ্ট পইণ্ট ডিছকাছ কৰিলোঁ। কেতিয়া ইয়াক ৰাজ্যিক মৰ্যাদা দিয়া হৈছিলে, ইয়াত আগতে কি বুলি জনা গৈছিলে, কেপিটেল ৰাজধানী চহৰৰ নাম, টোটেল ডিষ্ট্ৰিক্ট, CM গভৰ্ণৰ। তো এই শ্লাইডটোত আমি ৰাজ্যিক প্ৰাণী মানে ষ্টেট এনিমেল অফ অৰুণাচল প্ৰদেশ ডিছকাছ কৰিম। তো ইয়াক মিথুন বুলি কোৱা হয়। ইয়াত চোৱা, যিটো ফটো দেখিব পাই আছা ই হৈছে মিথুন। আৰু মিথুন দেখিবলৈ মহৰ নিচিনা হয়, কিন্তু মহ নহয় এবিধ। ইয়াক মিথুন বুলি কোৱা হয়। স্পেচিয়েলি ক'ত পোৱা যায়? অৰুণাচল প্ৰদেশত পোৱা যায়। তাৰপৰা ষ্টেট বাৰ্ড হৰ্ণবিল হৈছে ষ্টেট বাৰ্ড বা ৰাজ্যিক চৰাই। অৰুণাচল প্ৰদেশৰ ৰাজ্যিক চৰাই হৈছে হৰ্ণবিল। আৰু হৰ্ণবিল আৰু এখন ৰাজ্যৰ ৰাজ্যিক চৰাই হয়, ছেইম এনসাৰ হ'ব তেতিয়া। তো সেইখন ৰাজ্যৰ নাম হৈছে কেৰেলা। মনত ৰাখিবা, কেৰেলাৰ আৰু অৰুণাচল প্ৰদেশৰ এই দুটা ৰাজ্যিক বাৰ্ড মানে যিটো ৰাজ্যিক চৰাই আছে এইটো একে হয়, হৰ্ণবিল বুলি মনত ৰাখিলে হ'ব, হৰ্ণবিল। নেক্সট ইয়াত কি সুধিছে? নেক্সট পইণ্টটো হৈছে ষ্টেট ফ্লাৱাৰ মানে ৰাজ্যিক ফুল। ইয়াতে ৰাজ্যিক ফুল লিখি লোৱা। ৰাজ্যিক ফুল ফক্সটেইল অৰ্কিড, মানে আমাৰ অসমৰ সৈতে একে হয়, যাক আমি কপৌ ফুল বুলি কোৱা হয়, ফক্সটেইল অৰ্কিড। তো একে এনসাৰ হ'ব ফক্সটেইল অৰ্কিড। অসম আৰু অৰুণাচল প্ৰদেশৰ যিটো ৰাজ্যিক ফুল আছে সেইটো একে হয়। তো ইয়াত ষ্টেট এনিমেল ৰাজ্যিক প্ৰাণী হৈছে মিথুন, ষ্টেট বাৰ্ড হৈছে হৰ্ণবিল, আৰু হৰ্ণবিল কেৰেলাৰো ইয়াৰ ৰাজ্যিক চৰাই হয়। নেক্সট শ্লাইডটো চাওঁ আমি, ইম্পৰ্টেণ্ট ফেষ্টিভেল। ইয়াৰ পৰা প্ৰায় কুৱেশ্যন সোধে। ইয়াত যিটো আছে লোচাৰ ফেষ্টিভেল, এইটো প্ৰায়ে সোধে যে লোচাৰ ফেষ্টিভেল কোনখন ৰাজ্যৰ হয়। এনসাৰ হ'ব অৰুণাচল প্ৰদেশ। এইটো মাৰ্ক কৰি লোৱা, অৰুণাচল প্ৰদেশ। তাৰপিছত ড্ৰি ফেষ্টিভেল, চালক লকু ফেষ্টিভেল,
সো ইয়াৰ নোটছ কেইটা বনাই লোৱা লোচাৰ উৎসৱ চলুং উৎসৱ ড্ৰি উৎসৱ চলুলুকু উৎসৱ নেক্সট ইয়াত চাওঁ আমি ইম্পৰ্টেণ্ট ডান্স ফৰ্ম কি হয় এটা দিছে আজিলামহু ৰপি হুৰকানি পনুং লায়ন এণ্ড পিকক ডান্স এইটো প্ৰায় সোধে লায়ন এণ্ড পিকক ডান্স হুৰকানি বুয়া ছালো এইটো সোধে ছালো তাৰপিছত ৰেখামপাৰা পপিৰ ৱানছো সো এইকেইটা নাম হৈছে ইম্পৰ্টেণ্ট ডান্স ফৰ্মছ অফ অৰুণাচল প্ৰদেশত হোৱা নৃত্যৰ প্ৰকাৰ হৈছে এইবোৰ নেক্সট স্লাইডত আমি চাওঁ মেজৰ ট্ৰাইবছ প্ৰধান জনজাতিসমূহ অৰুণাচল প্ৰদেশত বসবাস কৰা প্ৰধান জনজাতিসমূহ হ'ল আদি আকা যিটো আপটানি আছে আপটানি বুলি আছে এইটো প্ৰায় সোধে যে আপটানি ট্ৰাইব কোনখন ৰাজ্যৰ হয় আপটানি ট্ৰাইব হৈছে অৰুণাচল প্ৰদেশত ন্যাসী গালো টাই খামতি এইটো প্ৰায় সোধে টাই খামতি আৰু আপটানি এই দুটা প্ৰায় এক্সামত সোধে কোনখন ৰাজ্যৰ হয় এনসাৰ কি হ'ব আমাৰ অৰুণাচল প্ৰদেশ নেক্সট স্লাইডটো চাওঁ আমি অৰুণাচল প্ৰদেশৰ মুঠ এৰিয়া বা মুঠ মাটিকালি কিমান ইয়াৰ মুঠ মাটিকালিৰ এৰিয়া হৈছে 83,743 স্কয়াৰ কিলোমিটাৰ আৰু ৰেংক এৰিয়া ওয়াইজ মানে নৰ্থ ইষ্টৰ ভিতৰত এৰিয়া ওয়াইজ মানে মাটিকালি হিচাপত অৰুণাচল প্ৰদেশৰ ৰেংক কি ই হৈছে নৰ্থ ইষ্টৰ ভিতৰত আটাইকৈ ডাঙৰ ৰাজ্য ফাৰ্ষ্ট প্ৰথমত আহে ইয়াৰ মাটিকালি হিচাপত প্ৰথমত আহে অৰুণাচল প্ৰদেশত মই অকল ইয়াত নৰ্থ ইষ্ট ষ্টেটৰ বিষয়ে কৈ আছো সম্পূৰ্ণ ইণ্ডিয়াৰ ভিতৰত নহয় অকল নৰ্থ ইষ্টৰ ভিতৰত অৰুণাচল প্ৰদেশ হৈছে প্ৰথম স্থানত মাটিকালি অনুযায়ী আৰু পপুলেশ্যন ডেন্সিটি মানে কি বুজায় জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমানজন মানুহ আছে মাত্ৰ 17 জন মানুহ আছে মাত্ৰ কিমানজন মাত্ৰ 17 জন মানুহ আছে প্ৰতি বৰ্গ কিলোমিটাৰত মানে কি বুজায় যদি আমি ইফালে 1 কিলোমিটাৰ লওঁ আনফালে 1 কিলোমিটাৰ চাৰিওফালে যদি আমি 1 কিলোমিটাৰকে লওঁ আৰু ইয়াৰ ভিতৰত টোটেল 17 জন মানুহ আছে পপুলেশ্যন ডেন্সিটি ৰেংক মানে নৰ্থ ইষ্টৰ ৰাজ্যসমূহৰ ভিতৰত ইয়াৰ ডেন্সিটি ৰেংক 7 নম্বৰ একেবাৰে কম একেবাৰে লাষ্টত আছে জনসংখ্যাৰ ঘনত্বৰ স্থান একেবাৰে 7 নম্বৰত আৰু ই ইণ্ডিয়াৰ ভিতৰতো একেবাৰে লয়েষ্ট ডেন্সিটি ইণ্ডিয়াৰ লয়েষ্ট ডেন্সিটি পপুলেশ্যন ডেন্সিটি যদি সোধে তেনেহ'লে এনসাৰ আমাৰ কি হ'ব অৰুণাচল প্ৰদেশ এপি মনত ৰাখিবা ইণ্ডিয়াৰ ভিতৰতো ই একেবাৰে কম ইয়াৰ ডেন্সিটি আছে মানে জনসংখ্যাৰ ঘনত্ব আছে তাৰপিছত ইয়াত পইণ্ট হৈছে লিটাৰেচি ৰেট অফ অৰুণাচল প্ৰদেশৰ সাক্ষৰতাৰ হাৰ কিমান ইয়াৰ সাক্ষৰতাৰ হাৰ হৈছে 65.38% মুঠ পুৰুষ আৰু মহিলা মিলাই ইয়াৰ টোটেল হৈছে 65.38% মেল লিটাৰেচি মানে অকল পুৰুষৰ সাক্ষৰতাৰ হাৰ হৈছে 72.55% অনলি ফিমেল মানে অকল মহিলাৰ সাক্ষৰতাৰ হাৰ হৈছে 57.70%। তো ইয়াত আমি কি ডিসকাস কৰিলো এৰিয়া ৰেংক ওয়াইজ এৰিয়া মানে ক্ষেত্ৰ অনুসৰি স্থান প্ৰথম হয় পপুলেশ্যন ডেন্সিটি 17 জন আছে প্ৰতি বৰ্গ কিলোমিটাৰত পপুলেশ্যন ডেন্সিটি ৰেংক একেবাৰে 7 নম্বৰত আছে আমাৰ নৰ্থ ইষ্টৰ ৰাজ্যৰ ভিতৰত আৰু ভাৰতৰ ভিতৰতো এই একেবাৰে কমত আছে একেবাৰে কম ডেন্সিটি থকা ৰাজ্য যদি খুদে তেনেহলে এনসাৰ হ'ব অৰুণাচল প্ৰদেশ লিটাৰেচি ৰেট আৰু পুৰুষৰ সাক্ষৰতা কিমান মহিলাৰ সাক্ষৰতা কিমান আৰু অৰুণাচল প্ৰদেশ হৈছে ভাৰতবৰ্ষৰ একেবাৰে ইষ্টাৰ্ণ মোস্ট ষ্টেট মানে কি বুজায় আমাৰ ভাৰতবৰ্ষৰ ভিতৰত একেবাৰে পূব দিশত থকা ভাৰতৰ ভিতৰত ৰাজ্যখনৰ নাম কি এনসাৰ হ'ব অৰুণাচল প্ৰদেশ একেবাৰে ইষ্টাৰ্ণ মোস্ট ষ্টেট আৰু যদি প্ৰশ্ন আহে যে আমাৰ ভাৰতবৰ্ষত পোন প্ৰথমে সূৰ্য কত উদয় হয় বা কৰ পৰা আমি সূৰ্য পোন প্ৰথমে দেখিবলৈ পাম তেনেহলে এনসাৰ একে হ'ব অৰুণাচল প্ৰদেশ কাৰণ অৰুণাচল প্ৰদেশ একেবাৰে ইষ্টত একেবাৰে পূব দিশত আছে তো এডিশনাল পয়েন্টস কিটা মনত ৰাখিবা নেক্সট স্লাইড টু চাও আমি ইয়াত আমি বাউন্ডাৰী মানে সীমাৰ বিষয়ে ডিসকাস কৰিম অৰুণাচল প্ৰদেশে কেইখন দেশৰ সৈতে ইয়াৰ সীমা ভাগ বতৰা কৰে আৰু কেইখন ৰাজ্যৰ সৈতে ভাগ বতৰা কৰে তো শেয়াৰ ষ্টেট বাউন্ডাৰী উইথ টু ষ্টেটছ মানে আমাৰ ভাৰতৰ ভিতৰত কেইখন ৰাজ্যৰ লগত কি তাৰ সীমা ভাগ কৰে দুখন ৰাজ্যৰ লগত এখন হৈছে আমাৰ অসম আৰু এখন নাগালেণ্ড মাত্ৰ দুখন ৰাজ্যৰ সৈতে ভাৰতবৰ্ষৰ ভিতৰত অৰুণাচল প্ৰদেশে তাৰ সীমা ভাগ বতৰা কৰে তাৰ পিছত আছে শেয়াৰ্স ইন্টাৰনেশনাল বাউন্ডাৰী মানে আন্তৰ্জাতিক সীমা মানে কোনবোৰ দেশৰ সৈতে আন দেশৰ সৈতে অন্য দেশৰ সৈতে এনসাৰ হৈছে আমাৰ তিনিখন 3 কাউন্ট্ৰিজ মিয়ানমাৰ পূব দিশত আছে পূব দিশত মিয়ানমাৰৰ সৈতে হি ভাগ বতৰা কৰে চাইনা নৰ্থ উত্তৰ দিশত আৰু ভুটান ওয়েষ্ট আৰু ইয়াক আমি যদি মেপৰ সহায়ত চাবলৈ যাওঁ
আমি ইয়াত চাব পাৰোঁ ইয়াত চাইনাই তাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে চাইনা তাৰপিছত ইয়াত পূব দিশত আছে পূব দিশত কোনখন আছে ইয়াত ম্যানমাৰ আছে পূব দিশত আৰু ৱেষ্ট পশ্চিম দিশত ইয়াত ভূটান আছে তো তিনিখন দেশৰ সৈতে সি তাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে চাইনা আছে নৰ্থত ইয়াত যদি আমি কম্পাছটো ৰাখোঁ এনেকে ইয়াৰ মাজত যদি আমি কম্পাছটো ৰাখোঁ ওপৰত কি হ'ব নৰ্থ ইফালে কি হ'ব ইষ্ট ইফালে হ'ব ৱেষ্ট আৰু সাউথ তো একেবাৰে ইষ্টত আছে আমাৰ ম্যানমাৰ তাৰপিছত চাইনা আছে নৰ্থত ভূটান আছে ৱেষ্টত আৰু আমাৰ ভাৰতৰ ভিতৰত কেইখন ৰাজ্যৰ সৈতে সি শ্বেয়াৰ কৰি আছে ইয়াত আমি চাব পাওঁ যে ইয়াত চোৱা অসমৰ সৈতে তাৰ বাউণ্ডাৰী শ্বেয়াৰ হৈ আছে আমাৰ অসমৰ সৈতে আৰু তলত চোৱা তলত ইয়াত নাগালেণ্ডৰ সৈতে তাৰ বাউণ্ডাৰী শ্বেয়াৰ হৈ আছে তো মেপৰ সহায়ত আৰু বুজিবলৈ সহজ হ'ব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিয়া যদি প্ৰথমবাৰৰ বাবে চেনেলত আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো নিজৰ লগৰে সকলৰ সৈতে শ্বেয়াৰ কৰি দিয়া আৰু ইয়াৰ PDF ল'বলৈ আমাৰ টেলিগ্ৰাম গ্ৰুপ জইন কৰা ইয়াৰো লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে নেক্সট স্লাইড আমি ডিছকাছ কৰোঁ নেশ্যনেল পাৰ্কছ এণ্ড ৱাইল্ড লাইফ নেক্সচুৱাৰী এইটো কিছুমান ইম্পৰ্টেণ্ট পইণ্ট আছে নামদফা নেশ্যনেল পাৰ্ক এই যিটো নামদফা নেশ্যনেল পাৰ্ক আছে কোনো এটা এক্সাম বাকি যোৱা নাই আগতে য'ত সোধা নাই যে নামদফা নেশ্যনেল পাৰ্ক কোনখন ৰাজ্যত আছে তেনেহ'লে এনচাৰ কি হ'ব আমাৰ নামদফা নেশ্যনেল পাৰ্ক আছে অৰুণাচল প্ৰদেশত তাৰপিছত মাউলিং নেশ্যনেল পাৰ্ক এইটো আছে আমাৰ অৰুণাচল প্ৰদেশত দুখন তাৰপিছত ৱাইল্ড লাইফ নেক্সচুৱাৰী মানে বন্যপ্ৰাণী অভয়াৰণ্য ইগল নেষ্ট ৱাইল্ড লাইফ নেক্সচুৱাৰী এইটো প্ৰায়ে সোধে যে ইগল নেষ্ট ৱাইল্ড লাইফ নেক্সচুৱাৰী ক'ত আছে এইটো আছে অৰুণাচল প্ৰদেশত আৰু কেনেকৈ মনত ৰাখিবা ইয়াত চোৱা ইগল নেষ্ট কিহৰ পৰা ষ্টাৰ্ট হয় ইৰ পৰা ষ্টাৰ্ট হয় আৰু মই অলপ আগতে কি কৈছোঁ ইষ্টাৰ্ণ মোষ্ট একেবাৰে পূব দিশত একেবাৰে ইষ্ট দিশত কোনখন আছে আমাৰ অৰুণাচল প্ৰদেশ আছে চ' ইয়াৰ পৰা মনত ৰাখিব পৰা যে আমাৰ একেবাৰে পূব দিশত অৰুণাচল প্ৰদেশ আছে আৰু ইগলও ইৰ পৰা ষ্টাৰ্ট হয় চ' ইয়াৰ পৰা ইণ্টাৰ কানেকশ্যন কৰি আমি মনত ৰাখিব পাৰোঁ তাৰপিছত দিবাং নেক্সচুৱাৰী দিবাঙো আছে অৰুণাচল প্ৰদেশত চেঁচা এইটো প্ৰায় সোধে চেঁচাটো ক'ত আছে চেঁচা অৰ্কিড ৱাইল্ড লাইফ নেক্সচুৱাৰী এইটো আছে অৰুণাচল প্ৰদেশত তাৰপিছত টাইগাৰ ৰিজাৰ্ভ এইটো পাক্কে বুলি কোৱা হয় বা পাখুলি কেতিয়াবা পাক্কে আহিব পাৰে বা পাখুলি বুলি সুধিব পাৰে তেনেহ'লে এনচাৰ হ'ব অৰুণাচল প্ৰদেশ চ' ইয়াত আমি নেশ্যনেল পাৰ্কছ আৰু ৱাইল্ড লাইফ নেক্সচুৱাৰীৰ বিষয়ে ডিছকাছ কৰিলোঁ নামদফা এইটো মষ্ট ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা মই আকৌ ৰিমাইণ্ড কৰাই থৈছোঁ নামদফা প্ৰায়ে সোধে এক্সামত নেক্সট স্লাইড চাওঁ আমি ইম্পৰ্টেণ্ট লেকছ অফ অৰুণাচল প্ৰদেশ ইয়াৰ পৰাও প্ৰায়ে প্ৰশ্ন দেখিবলৈ পোৱা যায় কোনখন লেক ক'ত আছে চ' চেলা লেক তাৰপিছত চাংষ্টাৰ লেক যাক আৰু এটা নাম দিয়া হৈছে মাধুৰী লেক মেহাও লেক গ্ল' লেক পৰশুৰাম লেক ইয়াক পৰশুৰাম লেক বা কেতিয়াবা পৰশুৰাম কুণ্ড বুলিও লিখা থাকে পৰশুৰাম লেক বা পৰশুৰাম কুণ্ড ক'ত আছে অৰুণাচল প্ৰদেশত আছে তলত মই অসমীয়াত ট্ৰান্সলেট কৰি থৈছোঁ ইয়াৰ পৰা যিসকলে অসমীয়াত নোটছ বনাই আছা তাৰ পৰা নোটছ বনাই লোৱা নেক্সট চাওঁ আমি ইয়াত ইম্পৰ্টেণ্ট লেকছ হৈ গ'ল নেক্সট আমি কি চাম জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন কি আছে তাত ৰিচেণ্টলি দুটা জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ দিয়া হৈছে অৰুণাচল প্ৰদেশত এটা হৈছে খাউতাই কি এক প্ৰকাৰৰ আমাৰ চাউল যাক খামতি ৰাইচ বুলি কোৱা হয় এক প্ৰকাৰৰ চাউল ইয়াক মিল্ক প্ৰডাক্ট যাক নাম দিয়া হৈছে ইয়াক চুৰ্পি ইয়াকৰ গাখীৰৰ পৰা এবিধ সামগ্ৰী বনোৱা হয় খোৱা সামগ্ৰী কেকৰ নিচিনা হয় এই খাদ্য সামগ্ৰীবিধক ইয়াক চুৰ্পি বুলি কোৱা হয় মনত ৰাখিবা ইয়াক চুৰ্পি হৈছে অৰুণাচল প্ৰদেশত আৰু এইটো কিহৰ পৰা বনোৱা হয় ইয়াক দেখিবলৈ পাইছা নিশ্চয় জানা ইয়াক কি হয় গৰুৰ নিচিনা হয় দেখিবলৈ গাই গৰুৰ নিচিনা কিন্তু তাৰ নোমবোৰ বহুত দীঘল থাকে তাৰপিছত কি আছে ইডু মিছমি টেক্সটাইল কি এই হৈছে এক প্ৰকাৰৰ কি কয় কাপোৰৰ প্ৰকাৰ মহিলাসকলে পৰিধান কৰে অৰুণাচল প্ৰদেশৰ এই হৈছে কাপোৰ তাৰপিছত অৰুণাচল ৱাক্ৰ অৰেঞ্জ অৰুণাচলৰ কমলাকো জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগছ দিয়া হৈছে তো ইয়াত জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগছ হৈ গ'ল নেক্সট চাওঁ আমি মেজৰ ৰিভাৰ্ছ অফ অৰুণাচল প্ৰদেশ কেতিয়াবা সোধে যে অৰুণাচল প্ৰদেশৰ কিছুমান নাম দি দিব আৰু সুধিব ইয়াৰ পৰা কোনটো নদী কৰ হয় বা কোনটো ৰিভাৰ কৰ হয় তেনেহ'লে আমি চাই লওঁ অৰুণাচল প্ৰদেশত মেজৰ মানে ইম্পৰ্টেণ্ট বা মুখ্য কোনখন আছে কামেং আছে সোৱণশিৰি দিবাং লোহিত নোৱাদিহিং চিয়াং আৰু চিয়াঙক কি বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ বুলি কোৱা হয় অৰুণাচল প্ৰদেশত এইটো প্ৰায় সোধে একেবাৰে বেছিক কুৱেশ্যন যে ব্ৰহ্মপুত্ৰ নদীক অৰুণাচল প্ৰদেশত কি বুলি কোৱা হয় তেনেহ'লে এনচাৰ হ'ব চিয়াং বুলি কোৱা হয় তো এইকেইটা হৈছে ইম্পৰ্টেণ্ট নদী চ'
সো নোটস বনাই লোৱা আৰু ইয়াৰ PDF মই টেলিগ্ৰাম গ্ৰুপত প্ৰভাইড কৰাই দিম মাত্ৰ এটা কন্ডিশন আছে কন্ডিশনটো হ'ল ভিডিওটো লাইক কৰি শেয়াৰ কৰি দিয়া তাৰ পিছত তাত পাই যাবা নেক্সট কোৱেশ্চন ইয়াৰ পৰা যদি আমি চাব যাও আমি অৰুণাচল প্ৰদেশৰ নদীসমূহ তেনেহলে আমাৰ আৰু ক্লিয়াৰ হ'ব মেপৰ পৰা কাৰণ ভিজিবল যেতিয়া হয় কোনো এটা বস্তু তেতিয়া আমি ভালকে মনত ৰাখিব পাৰো যেতিয়া আমাৰ চকুৰ আগত আহে ইয়াত চোৱা কি নাম দিয়া হৈছে নদীসমূহক ইয়াত চোৱা লোহিত আছে তাৰ পিছত ইয়াৰ পৰা দিবাং ভেলীৰ পৰা আহি আছে যাক দিবাং নদী বুলি নাম দিয়া হৈছে ইয়াত দিবাং তাৰ পিছত ব্ৰহ্মপুত্ৰ যাক সিয়াং বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ আৰু এটো কৰ পৰা আহে চাইনাৰ পৰা তাৰ পিছত কোৱনখিৰিৰ ওপৰত আপাৰ সোৱনশিৰি আছে কিন্তু কোৱনখিৰি মনত ৰাখিলে হ'ব তাৰ পিছত আপাৰ কোৱনখিৰি লোৱাৰ কোৱনখিৰি দুটা কোৱনখিৰিৰ মাজতে আহে তাৰ পিছত ইয়াত চোৱা ওয়েস্ট কামিং বা কামিং এই কেইখন নদী মনত ৰাখিবা আকৌ মই দেখাই দিছো একবাৰ ইয়াত লোহিত আছে ইয়াত দিবাং পয়েন্ট দি দিয়া 1 নম্বৰ 2 নম্বৰ 3 নম্বৰত সিয়াং বা ব্ৰহ্মপুত্ৰ 4 নম্বৰত কোৱনখিৰি 5 নম্বৰত ইয়াত আছে কামিং তো এইকেইটা মনত ৰাখিলে হ'ব ইয়াৰ পৰাই ইম্পৰ্টেন্ট কোৱেশ্চন হৈ যাব নেক্সট চাও আমি ইম্পৰ্টেন্ট মাউণ্ট পাসেছ ইন অৰুণাচল প্ৰদেশ ইয়াত আমি মেপৰ সহায়ত শিকিবলৈ চেষ্টা কৰিম মাউণ্ট পাসেছ মানে মাউণ্টেইন পৰ্বতৰ মাজেৰে যোৱা পাসেছ কেইটা কি আছে ইয়াত চোৱা মই ইম্পৰ্টেন্ট কেইটা লিখি থৈছো ইয়াতে পাঁচটা এটা আছে বমদিলা পাস ইয়াত চোৱা বমদিলা পাস ইয়াত আছে বমদিলা পাস তাৰ পিছত এটো হৈছে আমাৰ অৰুণাচল প্ৰদেশ এই যেটো ইয়েলো কালাৰ হৈ আছে এটো হৈছে অৰুণাচল প্ৰদেশ সো ইয়াৰ বাউন্ডাৰী বিষয়ে আমি ডিসকাস কৰি আছো তাৰ পিছত আছে ইয়াংয়াপ পাস ইয়াত চোৱা 2 নম্বৰত ইয়াংয়াপ পাস তাৰ পিছত ফাংসু পাস 3 নম্বৰত তাৰ পিছত লেখাপানী ইয়াত 5 নম্বৰত দিছো মই আৰু 4 নম্বৰত দিয়া আছে ডিফু পাস ইয়াত চোৱা যেটো ডিফু পাস আছে এটো ইম্পৰ্টেন্ট হয় আটাইতকৈ ইম্পৰ্টেন্ট ডিফু পাস হয় কিয় ইয়াক ইম্পৰ্টেন্ট বুলি কোৱা হয় কাৰণ এই যেটো ডিফু পাস আছে ডিফু পাস ইয়াক ট্ৰাই জাংশন অফ ইন্ডিয়া বুলি কোৱা হয় কি বুলি কোৱা হয় ট্ৰাই জাংশন অফ ইন্ডিয়া কিয় ইয়াক ট্ৰাই জাংশন অফ ইন্ডিয়া বুলি কোৱা হয় কাৰণ এই যেটো ডিফু পাস আছে এটো তিনিখন দেশৰ সৈতে এই পাসটো সংযোগ হৈ আছে এখন হৈছে আমাৰ ইন্ডিয়া 2 নম্বৰ হৈছে চাইনাৰ সৈতে এই সংযোগ হৈ আছে 3 নম্বৰ হৈছে মিয়ানমাৰ তিনিখন দেশৰ সৈতে সংযোগ হোৱাৰ বাবে ইয়াক নাম দিয়া হৈছে ট্ৰাই জাংশন পাস সো কেতিয়াবা খুদিব পাৰে যে ট্ৰাই জাংশন পাস কত আছে অৰুণাচল প্ৰদেশত আছে সো তিনিখন দেশৰ সৈতে ই ভাগবতৰা কৰে বাবে ইয়াক ট্ৰাই জাংশন পাৰ্ক বুলি নাম দিয়া হৈছে আৰু এটো মেকমোহন লাইন আৰু এটা আমি ইয়াত ডিসকাস কৰিলো একেবাৰে ইন্ডিয়া আৰু চাইনা ইন্ডিয়া এণ্ড চাইনাৰ যেটো বাউন্ডাৰী আছে বাউন্ডাৰী লাইন ইয়াক কি বুলি কোৱা হয় মেকমোহন লাইন এটো প্ৰায় জানো আমি মেকমোহন লাইন নেক্সট স্লাইড চাও আমি ইম্পৰ্টেন্ট এয়াৰপোৰ্টস গুৰুত্বপূৰ্ণ বিমানবন্দৰসমূহ কি গুৰুত্বপূৰ্ণ বিমানবন্দৰ আছে বা মেজৰ এয়াৰপোৰ্টস আছে অৰুণাচল প্ৰদেশত 1 নম্বৰত হ'ল তেজু এয়াৰপোৰ্ট মনত ৰাখিবা তেজু এয়াৰপোৰ্ট ইটানগৰ এয়াৰপোৰ্ট এটো তো মনত আহিবই আমি চালে কাৰণ ইটানগৰ আমি জানো ৰাজধানী চহৰ হয় অৰুণাচল প্ৰদেশৰ নেক্সট হৈছে এলং এয়াৰপোৰ্ট এটো মনত ৰাখিবা ফাসিঘাট যেটো আছে এটো প্ৰায় খুদে যে ফাসিঘাট এয়াৰপোৰ্টটো কত আছে তাৰ পিছত জিৰো এয়াৰপোৰ্ট সো এইকেইটা মনত ৰাখিলে হ'ব এয়াৰপোৰ্ট প্ৰশ্ন আহিলে ইয়াৰ ভিতৰৰ পৰাই আহিব সো ইম্পৰ্টেন্ট কেইটা হ'ল ফাসিঘাট আৰু জিৰো এয়াৰপোৰ্ট প্ৰায় খুদে এক্সামত নেক্সট সম্পূৰ্ণ হৈ গ'ল আমাৰ অৰুণাচল প্ৰদেশৰ বিষয়ে যদি ভিডিওটো ভাল লাগিছে লাইক কৰি নিজৰ লগৰসকলৰ সৈতে শ্বেয়াৰ কৰি দিয়া আৰু অইন ভিডিওসমূহ চাবলৈ ইয়াৰ প্লেলিষ্ট চেক কৰা ধন্যবাদ